5খন জিলাত ভিজিট কৰিব আৰু ইয়াত ডেভেলপমেণ্টেল বিভিন্ন ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক ষ্টেট গভৰ্ণমেণ্টৰ ৰিভিউ কৰিব আৰু তাত আমাৰ ওদালগুৰিত টিম আছিলে আজি মই তামোলপুৰত আছোঁ আৰু নেক্সট কোকৰাঝাৰত বা বেলেগ ডিষ্ট্ৰিক্টত মই থাকিম কথা হৈছে আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বহুত ভাল ভাল ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে আহে আৰু যিটো লাইন ডিপাৰ্টমেণ্টবিলাকৰ কাম চলি থাকে আপোনাৰ শিক্ষা ডিপাৰ্টমেণ্ট হেল্থ ডিপাৰ্টমেণ্ট PWD ডিপাৰ্টমেণ্ট ইয়াৰ এডিশ্যনেলি কিছুমান ফ্লেগশ্বিপ প্ৰগ্ৰাম বনোৱা হয় যাহাতে আমাৰ অৰ্থনৈতিকভাৱে হওক সামাজিকভাৱে হওক আগুৱাই লৈ যোৱাৰ কাৰণে সমাজখন তো তেনেকৈ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া 5টা ফ্লেগশ্বিপ প্ৰগ্ৰামৰ ইয়াত ৰিভিউ কৰিছে যেটো নেকি অত্যন্ত দৰকাৰ আৰু তামোলপুৰত মানে যেটো আমাৰ কাম কৰাৰ যেটো ষ্টেটাছ এইটো এভাৰেজতকৈ বহুত ভালত আছে আৰু নতুন ডিষ্ট্ৰিক্ট সৰু ডিষ্ট্ৰিক্ট সো আমাৰ এডমিনিষ্ট্ৰেশ্যনো ঢুকি পায় যে ক'ত কি হৈছে ক'ত কি হোৱা নাই তো সেইকাৰণে বহুত ভাল হৈছে আৰু ৰিচেণ্টলি যেটো আমাৰ ডেপুটি কমিশনাৰ আমাৰ PNRD ডিপাৰ্টমেণ্টৰ পৰা কাম কৰি এছপিৰেশ্যনেল ব্লক হিচাপে তামোলপুৰ অল ইণ্ডিয়া টপ হৈছে মই আমাৰ বিষয়াসকলক আৰু যিসকল আমাৰ VCDC TCLCC সব লাগি আছে সকলোকে মই অভিনন্দন জনাইছোঁ আৰু অনাগত দিনত এই ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক আমাৰ কাউন্সিলৰো আছে প্ৰায় 30টাকে ফ্লেগশ্বিপ প্ৰগ্ৰাম আমাৰ কাউন্সিলৰো আছে সেইখিনিও কাম চলি আছে ইয়াৰ ভিজিবিলিটিটো 1-2 বছৰত হয়তো আহিব যেনেকৈ লাখপতি মহিলা ইয়াৰ কাৰণে কাম কৰি আছোঁ VPRP প্ৰগ্ৰাম আমাৰ চলি আছে বিভিন্ন প্ৰগ্ৰাম চলি আছে আৰু সেইবিলাক 30-40 বছৰ পিছ পৰি থকা আমাৰ বড়োলেণ্ডখন আগুৱাই নিয়াৰ কাৰণে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আমি একেলগে কাউন্সিলেও এই আঁচনিবিলাক লোৱা হৈছে